বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি এটা অত্যন্ত আধুনিক আৰু গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম। মোবাইল ফোন আৰু এআইৰ সহায়ত আমি দৈনন্দিন জীৱনত কি কাম কৰিব পাৰো। এইটো শব্দ সৰু শুনা যায়, কিন্তু বাস্তৱত এআই বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স এতিয়া আমাৰ জীৱনৰ এক অংশ হৈ পৰিছে। আগতে মোবাইল মানে কেৱল কথা পাতিবলৈ, ফটো তুলিবলৈ আৰু ৰীল স্ক্ৰল কৰিবলৈ, গেম খেলিবলৈ ব্যৱহাৰ কৰা এটা যন্ত্ৰ আছিল। কিন্তু এতিয়া সেই মোবাইল ফোনটোত এআই থকাৰ বাবে ই আমাৰ সহায়ক, শিক্ষক আৰু বন্ধু তিনিও এক হৈ পৰিছে। মই আপোনালোকক এটা উদাহৰণ দিওঁ। ধৰক আপুনি পুৱা উঠিলে, হাতত মোবাইল লৈছে। আপুনি কয়, ChatGPT মোক আজিৰ দিনৰ প্লেন বনাই দিয়া। তাতে এআই আপোনাৰ সময়, কাম আৰু বিশ্ৰামৰ মাজত একদম নিখুঁত পৰিকল্পনা সাজি দিব। ইয়াৰ ফলত আপুনি জানিব কেতিয়া কি কৰিব লাগে আৰু সময় কিদৰে বচাব লাগে। আৰু কেতিয়াবা যদি মনটো এলাহ লাগে, তেতিয়া আপুনি কওক, মোক এটা মটিভেশ্যনেল কোট দিয়ক। এআই ততালিকে আপোনাক এটা উৎসাহজনক কথা দিব, যেনে এজন কোচ যি কৈ দিয়ে, ভয় নকৰিব, আগবাঢ়ক। এতিয়া আহক শিক্ষাৰ ক্ষেত্ৰত চাওঁ। এআই আমাৰ পঢ়াৰ পদ্ধতি সলনি কৰি দিছে। আগতে যিবোৰ বিষয় বুজিবলৈ বহু সময় লাগিছিল, এতিয়া আপুনি মাত্ৰ কওক, ফটোচিনথেসিসটো সহজ ভাষাত বুজাই দিয়ক। এআই একদম সহজ উদাহৰণ দি বুজাই দিয়ে। এই চেপ্টাৰৰ ইম্পৰ্টেন্স কুৱেশ্যন দিয়ক। এআই ততালিকে প্ৰয়োজনীয় পইণ্ট লৈ সাজি দিয়ে। অৰ্থাৎ এতিয়া আপুনি এআইৰ সহায়ত নিজৰ ব্যক্তিগত শিক্ষক সজাব পাৰে, কেৱল মোবাইলৰ ভিতৰতে। এতিয়া কামৰ ক্ষেত্ৰত চাওঁ। আপুনি অফিচ, দোকান বা ফ্ৰিলান্সিং য'তেই কাম কৰক, এআই সহায়ক হ'ব পাৰে। ইমেইল, ৰিপৰ্ট, কেপচন বা ডিছক্ৰিপচন এতিয়া মেনুৱেলি লিখাৰ প্ৰয়োজন নাই। এআই কওক, এইটো প্ৰফেচনেল ফৰ্মেটত লিখি দিয়ক। ততালিকে এআই নিখুঁতভাৱে সাজি দিয়ে। এনে লাগে যেনে এজন নিজৰ স্মাৰ্ট এছিষ্টেণ্ট আপোনাৰ কাম কৰি দিছে। ইউটিউব বা ছচিয়েল মিডিয়াত কণ্টেণ্ট বনোৱা লোকে এইবোৰৰ সৰ্বাধিক লাভ লৈছে। আপুনি এআই কওক, আছামিজ কালচাৰ আৰু এআই মিক্স কৰি ভিডিঅ' আইডিয়া দিয়ক। এআই ততালিকে কয়, টি গাৰ্ডেন মানুহৰ জীৱনৰ ওপৰত এআই এনিমেশ্যন বনাওক। টাইটেল, থাম্বনেইল, এছইও ডিছক্ৰিপচন সকলো এআইত বনাব পাৰি। ইয়াৰ ফলত সময় বাচে আৰু কণ্টেণ্ট বৃদ্ধি পায়। এতিয়াতো ফ্ৰিলান্সিঙৰ যুগ। এআইৰ সহায়ত আমি স্কিল উন্নত কৰি ইনকম কৰিব পাৰো। কণ্টেণ্ট ৰাইটিং, ট্ৰেন্সলেশ্যন, থাম্বনেইল ডিজাইন, কেপচন লেখা, এইবোৰ ফাইবাৰ বা আপৱৰ্কত কাম কৰি ইনকম কৰিব পাৰো। এআই আপোনাক স্ক্ৰিপ্ট দিয়ে, আইডিয়া দিয়ে আৰু ফিডবেক দিয়ে। তিনিও একেলগে কৰিব পাৰে। কিন্তু এআই কেৱল কাম বা ইনকম বাবে নহয়, নিজক চিন্তা কৰাটো ই এক সমান সহায়ক। প্ৰতিদিনে ৰাতি শোৱাৰ আগত আপুনি কওক, মোক আজি দিনটোৰ ৰিফ্লেকশ্যন লিখিবলৈ সহায় কৰক। এআই আপোনাৰ দিনটোৰ মূল্যায়ন কৰি কয়, এইটো ভাল হৈছিল, এইটো উন্নত কৰিব পাৰি। এআই ব্যৱহাৰ কৰি আপোনাৰ জীৱনত এক ধৰণৰ শান্তি, আত্মবিশ্বাস আনিব পাৰি। বন্ধুসকল, এইবোৰ কথা শুনি আপুনি হয়তো ভাবিছে এআই মানে মানুহৰ কাম লৈ ল'ব, কিন্তু বাস্তৱত ঠিক তাৰ বিপৰীত। এআই মানুহক অধিক বুদ্ধিমান, অধিক সক্ষম আৰু অধিক সময় বচোৱাত পথ দেখুৱায়। মোবাইল এখন আৰু এআই এপ এখন থাকিলে পঢ়া, কাম, সৃষ্টি, ইনকম, আত্ম উন্নতি সকলো এক হাতত সম্ভৱ। সেয়ে মই সকলোলৈ আহ্বান জনাওঁ, এআইক ভয় নকৰিব, বুজি ব্যৱহাৰ কৰিব। ই আপোনাৰ জীৱন সহজ কৰিব আৰু আপোনাক আগবঢ়াব। এআই মানে কেৱল যন্ত্ৰ নহয়, ই এক বুদ্ধিমান সহচৰ, যি আপোনাৰ সৈতে প্ৰতিদিন শিকিব, কাম কৰিব আৰু আপোনাৰ সপোন পূৰণ কৰিব। আপুনি এআইৰ সহায়ত আপোনাৰ দৈনন্দিন জীৱনত কোনটো কাম কৰিবলৈ বেছি উপকাৰ পাইছে? আপোনাৰ মতামত কমেণ্টত লিখিব। আৰু যদি এই ভিডিঅ'টো আপোনাক ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আপোনাৰ এটা ছাবস্ক্ৰাইব মোৰ বাবে উৎসাহ। আহক একেলগে শিকো, বুজো আৰু নতুন যুগৰ বিজ্ঞানক স্বাগতম জনাওঁ। ধন্যবাদ।